নমস্কাৰ সকলোকে পুনৰবাৰ মই এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই বনাবলৈ লৈছোঁ খাচী মাংসৰ এটা সুন্দৰ ৰেচিপি আৰু আপোনালোকে এনেকৈ ঘৰত বনাই খাই চাব আৰু কেনেকুৱা পালে মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ চাই আছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। এতিয়া বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু এফালে মই মাংসখিনি ধুই পখালি ললো আৰু মছলাও ৰেডি কৰি ললো আৰু এতিয়া মই ইয়াত পিয়াজ ভাজিছোঁ ডাঙৰ চাই দুটা পিয়াজ দিছোঁ আৰু ইয়াতে মই দিছোঁ তেজপাত দুখিলা আৰু এই যে মাংসৰ যিখিনি তেল আছিলে সেইখিনি মই দি পেলাই তেলতে ভালদৰে এতিয়া ভাজি লৈছোঁ নিমখো দি দিছোঁ লগতে সোৱাদ অনুসৰি। এতিয়া এইখিনি ভালদৰে মই ভাজি ললো এয়া চাওক তেল পুৰা ওলাই গৈছে যেহেতুকে তেল মই অকণমানহে দিছিলোঁ আৰু সেই মাংসৰ পৰা পুৰা তেল ওলাবলৈ ষ্টাৰ্ট হৈ গ'ল যেহেতুকে সেইখিনি তেলে আছিলে আৰু এতিয়া ইয়াতে মই দি দিছোঁ আদা নহৰু খুন্দি লোৱা অলপ দি দিছোঁ আৰু এইখিনিও মই ভালদৰে কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম। তাৰ পিছতে মই মছলাখিনি দি দিম আৰু মছলা মই পেকেট মছলা ইউজ কৰা নাই ইয়াতে মই দিছোঁ জিৰা জালুক দিছোঁ আৰু দিছোঁ শুকান জলকীয়া এইখিনি ভালদৰে এতিয়া মই ভাজি লওঁ ধুনীয়াকৈ এয়া এনেকৈ ভালদৰে ভাজি ল'ব আৰু পানী অকমান যেহেতুকে প্ৰয়োজন হ'ব তাতে অকণমান পানী দি পেলাই মই ভালদৰে ভাজি ললোঁ এয়া মছলাখিনি দেখিছেনে। এতিয়া মই ইয়াতে হালধি জোখ অনুসৰি হালধি ব্যৱহাৰ কৰিম আৰু এয়া হালধিখিনি দি মই মছলাখিনি আকৌ ভালদৰে অলপ সময় ভাজি ল'ম যেহেতুকে হালধিৰ এটা গোন্ধ আহে সেইকাৰণে ভাজি ল'ব লাগিব। পিছে কালাৰটো খুবেই ধুনীয়া হৈছিলে চাওকচোন মই কিন্তু ইয়াতে একোৱে পেকেট মছলা ইউজ কৰা নাই দেই আপোনালোকে যিহেতুকে দেখি আছে। এতিয়া চাওক মছলা পিয়াজ গোটেইখিনি মোৰ ভজা হৈ গ'ল আৰু ইয়াতে মই মাংসখিনি দি দিছোঁ যিহেতুকে আমি তিনিজন মানুহ সেইকাৰণে আমি আমাৰ এইখিনি মাংস যথেষ্ট হৈ যাব যেহেতুকে ছাগলী মাংস বেছি ইমান খাব নোৱাৰি নহয় জানো সেইখিনি আমাৰ যথেষ্ট হৈ যাব। এতিয়া এইখিনি মই ভালদৰে ভাজি লওঁ অলপ ঢাকি ভাজিব লাগিব তেতিয়াহে মাংসৰ পৰা যিহেতুকে ছাগলী মাংসটো পানী থাকে ন সেইকাৰণে পানীখিনি ওলাব লাগিব তেতিয়া মানে মাংসটো খাই ভাল লাগে। এয়া চাওক এয়া পানী ওলাই গৈছে এয়া এতিয়া পানীখিনি শুহ যোৱালৈকে মই ভালদৰে মাংসখিনি ভাজি ল'ব লাগিব। আলু দিম কিন্তু অলপ দেৰিকৈ দিম আগতীয়াকৈ আলুখিনি দিলে যিহেতুকে সিজি যায় আৰু মাংসটো মানে সিজিবলৈ থাকি যায় কিন্তু আলুটো সিজিয়ে যায় মানে। এতিয়া এয়া চাওক মাংসখিনি যেহেতুকে ভজা হৈ গ'ল ইয়াতে মই এতিয়া আলুখিনি এড কৰি দিছোঁ। এতিয়া আলুকেইডোখৰ দি মই আকৌ ভালদৰে লৰাই ল'ম যিহেতুকে এতিয়া এয়া হৈ গৈছে। এতিয়া মই জোখ অনুসৰি ইয়াতে পানী দি দিম পানী দি পেলাই মই আৰু এতিয়া এইখিনি কুকাৰ এখনত দি দিম। কুকাৰখনত মই 7টামান চিটি মৰাই দিম এয়া দেখিছে কিমানখিনি পানী দি দিছোঁ পিছত মই এয়া চাওক 7টামান চিটি মৰাই দিলোঁ তাৰপিছত মোৰ পানীখিনিও শুহ গ'ল আৰু মাংসখিনি চাওক দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈও সিমানেই ধুনীয়া হৈছিলে। আপোনালোকে এনেকৈ ঘৰত বনাই খাই